जय जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ বাৰু ভালেই। মই নগাঁৱলৈ আহিছোঁ খুৰাহঁতৰ ঘৰলৈ। ভাবিলোঁ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা এপাক ফুৰি আহোঁ। এয়া ওলাইছোঁ যাবলৈ আৰু যামেই। সেইকাৰণে ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ। বাবু আৰু বাবুৰ পাপা আহি আছে আৰু মা আহি আছে। আমি এতিয়া যাম মন্দিৰলৈ। গ'লোঁ আপোনালোকে এয়া চাওক, এয়া মন্দিৰ পাই গ'লোঁ। এতিয়া চাকি জ্বলাম। এতিয়া ভৰি হাত ধুই লওঁ। মানুহ দেখিছেনে আপোনালোকে? বহুত বেছি বাৰু মানুহ হোৱা নাই, আহিব চাগে দেৰিকৈ। এইখিনি মেইন মন্দিৰলৈ যোৱাৰ আগত ছাতিখিনি এই ছাইড ফালে জ্বলাই ল'ব লাগিব। এতিয়া ছাতি জ্বলাব আহি গ'লোঁ। দেখিছেনে ধুনীয়াকৈ এনেকৈ ঘৰ বনাই দিছে। ইয়াত গোটেই ভক্তবিলাকে ছাতি জ্বলাব। এয়া সকলোৱে ছাতি জ্বলাই আছে। এতিয়া আমিও ছাতি জ্বলাম। এয়া মা, বাবু আৰু আমাৰ কলিতা সিহঁতে ছাতি জ্বলাই আছে আৰু ময়ো ছাতিখিনি জ্বলাই লওঁ। মা আহিলেহে ছাতি জ্বলাই। এয়া ময়ো আহিলোঁ। এয়া চাওকচোন ইমান পাৰ চৰাই, বহুত পাৰ চৰাই ইয়াত। আৰু এই অকণমান দূৰত চাবচোন, এইটো কাছু। এইবিলাক মাছ, বহুত মাছ আছে ইয়াত। বাপৰে ইমান মাছ, ইমান ধুনীয়া লাগে। মেইন মন্দিৰলৈ যাই আছোঁ। বহুত ভাল লাগিছে আহি। পবিত্ৰ শাওণ মাহ চলি আছে, বহুত মানুহ। আপোনালোককো দেখাই আছোঁ। এয়া মেইন মন্দিৰত গৈ আছোঁ। এয়া মা গ'লে, পূৰা মেখেলাখন ধৰি লৈছে আৰু পূৰা গৈ আছে। মই যাই ৰ'ব ওপৰত। এয়া দেখিছেনে মন্দিৰৰ দৰ্জা বন্ধ কৰিলে। 1:30 বজাতহে বোলে খুলিব। এতিয়া সকলোৱে এনেকৈ ৰৈ আছে। এতিয়া আমাক সকলোকে শাৰী পাতি থিয় হ'বলৈ দিছে। এতিয়া এনেকৈ শাৰী পাতি থিয় হৈ লৈছোঁ গোটেইবোৰে। মই মন্দিৰৰ পৰা সেৱা কৰি আহিলোঁ দিয়ক, আপোনালোকক দেখাব নহ'ল। বহুত মানুহৰ ভিৰ আপোনালোকে দেখা পাইছে। অকণমান আপোনালোকক ইয়াত দূৰৰ পৰা অকণমান দেখাব চেষ্টা কৰিছোঁ। বহুত ভিৰ ভিতৰত। মন্দিৰৰ পৰা ওলাই আহি ইয়াত তলত এইটো গণেশ মন্দিৰ। এইটো বা কোন বা, গৈ আছোঁ ৰ'ব, আপোনালোককো দেখাই আছোঁ। এয়া চাওকচোন, ওপৰত কিন্তু মহামৃত্যুঞ্জয় মন্ত্ৰ লিখি থোৱা আছে। এইটো বা কোন মই কিন্তু নাজানো। আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন কোন হয়। দেখিছেনে একদম সঁচা পূৰা মানুহ বহি থকা যেন লাগে। এইটো মন্দিৰলৈ বুলি অনা প্ৰসাদখিনি আপোনালোকক দেখাব নহ'ল। মোৰ ভাইটি এজনে লৈ আছিল যেতিয়া আমি চাকি বন্তি জ্বলাই আছিলোঁ। মন্দিৰত প্ৰসাদখিনি দিয়াৰ পিছত আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আধা প্ৰসাদ ৰাখি পেলাই বাকীখিনি আপোনালোকক দি দিব। তাৰপিছত আমি ইয়াত আহি গ'লোঁ। বাবু আৰু বাবুৰ পাপা আৰু মই। ইয়াত ত্ৰিশূল, ইয়াত কাপোৰ বান্ধিব লাগে। এয়া বাবু আৰু বাবুৰ পাপা বান্ধি আছে আৰু ময়ো অলপ ধৰি দিম। এয়া একেলগে আমি তিনিওটাই এনেকৈ বান্ধি দিম কাপোৰখন। এয়া আমাৰ হৈ গ'ল কাপোৰখন বন্ধা।